দলঙৰ ওপৰত পৰি আছিল দামী আইফোন। মোবাইল এটা পালো দলঙৰ ওপৰত পৰি থকা আইফোন পাইছিল মোৰ স্বামীয়ে। দলঙৰ ওপৰত পালে মানুহজনে মোৰ স্বামীয়ে কামৰ পৰা আহি থাকোঁতে পাইছিল এই আইফোন। কামৰ পৰা আহি থকা টাইমত কাৰ হয় এয়া যাৰ আইফোন তেওঁ আহি লৈ যাব আমাৰ ঘৰৰ পৰা। আমাৰ ঘৰ নুমলীগড়ত দুদাং দলংখনৰ ওচৰতেই। নুমলীগড় আমাৰ ঘৰ দুদাং দলঙৰ ওচৰতে আছে আমাৰ ঘৰ। অৰ্থাৎ মোবাইল পৰি থকা সেই দলংখনৰ ওচৰতে মানুহজনীৰ ঘৰ। যাৰ মোবাইল তেওঁ সোনকালে আহি আমাৰ ঘৰৰ পৰা মোবাইলটো লৈ যাব। শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু আহি লৈ যাওক মোবাইলটো আমি থৈ দিছোঁ। সঁচাকৈ কিমান ভাল অন্তৰৰ মানুহ হ'লে এনে সুন্দৰ কাম কৰিব পাৰে। সঁচাকৈ চেলুট জনাইছো মানুহগৰাকীক, কিয়নো এই মহিলাগৰাকীৰ স্বামী কামৰ পৰা আহি থাকোঁতে দলঙৰ ওপৰত পাইছিল আইফোন পৰি আছিল। তেতিয়াই মানুহজনে লৈ আহিছিল আইফোনটো আৰু তাৰ পাছতে এই মহিলাগৰাকীৰ হাতত উঠাই দিছিল। মহিলাগৰাকীয়ে ভিডিঅ' বনাই সকলোকে জনাই দিছিল যে মই এই আইফোনটো পাইছোঁ।